হাই ফ্ৰেণ্ড, জিকে গুৰু ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনাৰ লগত আলোচনা কৰিম বুলি। বলক আমি নতুন ভিডিঅ'টো আলোচনা কৰোঁ। আৰু যোৱাৰ আগতে কৈ থৈ যাওঁ যে যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। বলক এতিয়া আমি নতুন ভিডিঅ' আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো হ'ল যে ইতিহাসে ঢুকি পোৱা প্ৰথমগৰাকী অসমৰ ৰজা কোন? ইতিহাসে ঢুকি পোৱা প্ৰথমগৰাকী ৰজা হ'ল মহীৰংগ দানৱ। অসমৰ প্ৰথমগৰাকী ৰজা মহীৰংগ দানৱ। কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষে যুদ্ধ কৰা অসমৰ ৰজাগৰাকীৰ কোন? কৌৰৱৰ পক্ষে যুদ্ধ কৰা কুৰুক্ষেত্ৰৰ ৰণত ৰজাজন আছিল ভগদত্ত। আহোমৰ দিন গ্ৰন্থখনৰ লিখক কোন? আহোমৰ দিন গ্ৰন্থখনৰ লিখক হিতেশ্বৰ বৰবৰুৱা। যে আহোমৰ দিন নামৰ গ্ৰন্থখন কোনে লিখিছিল? হিতেশ্বৰ বৰবৰুৱাই। ৰেলৰ ভেকুৱাম বেংক আৱিষ্কাৰ কৰা অসমীয়া ব্যক্তিগৰাকী কোন? প্ৰথম অসমীয়া ব্যক্তিগৰাকী হ'ল তোমাৰ গুৰুপ্ৰসাদ দাস, যি ৰেলৰ ভেকুৱাম বেংক আৱিষ্কাৰ কৰিছিল। গুৰুপ্ৰসাদ দাস। নেক্সট কুৱেশ্যনটো হ'ল যে 5 নম্বৰত অসীমত যাৰ হেৰাল সীমা উপন্যাসখনৰ লিখক কোন? কাঞ্চন বৰুৱা। অসীমত যাৰ হেৰাল সীমা এই উপন্যাসখনৰ লিখক হ'ল কাঞ্চন বৰুৱা। কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? অসমত ৰেল সেৱা কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল? 1882 চনত, 1882 চনত। ঠিক আছে। কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? মহাত্মা গান্ধী অসমলৈ আহিছিল 1921 চনত। 1921 চনত। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল বসন্ত দাস। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? বসন্ত দাস। অসম এছ'চিয়েশ্যন কোন চনত গঠন কৰা হৈছিল? যে অসম এছ'চিয়েশ্যন কোন চনত গঠন কৰা হৈছিল? 1903 চনত। 1903 চনত অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল। অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? অসমত চাহ আৱিষ্কাৰ হৈছিল 1823 চনত। অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? যে অসমত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল চুকাফাই। মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? মুছলমানসকলে অসম আক্ৰমণ কৰিছিল 1203 চনত। 1979 চনত 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? খগেশ্বৰ তালুকদাৰ। অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? খগেশ্বৰ তালুকদাৰ। ঠিক আছে। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? যে কোনে চুতীয়া সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? বীৰপালে। বীৰপালে চুতীয়া সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এতিয়া বন্ধুসকল ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। 15 নম্বৰটো হ'ল যে অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? গুৱাহাটীত। অসমৰ উচ্চ ন্যায়ালয় গুৱাহাটীত অৱস্থিত। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী হ'ল ৰেণুকা দেৱী বৰকটকী। আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? চৰাইদেউ স্থাপিত হৈছিল 1253 চনত। 1253 চনত চৰাইদেউ আহোমৰ সাম্ৰাজ্যৰ ৰাজধানী হিচাপে স্থাপিত হৈছিল। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ছৈয়দা আনোৱাৰ তাইমুৰ। ছৈয়দা আনোৱাৰ তাইমুৰ আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। 20 নম্বৰটো হ'ল আহোম আৰু মোগলসকলৰ শেষৰ ৰণখন কোন চনত হৈছিল? আহোম আৰু মোগলসকলৰ শেষৰ ৰণখন হৈছিল 1681 চনত। আহোম আৰু মোগলৰ শেষৰ ৰণখন কিমান চনত হৈছিল? 1681 চনত। 1681 চনত। অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো সংঘটিত হৈছিল 1548 চনত। 1548 চনত। অসহযোগ আন্দোলনত অসমত কোন চনত আৰম্ভ হৈছিল? যে অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? 1920 চনত।
অসমত অসহযোগ আন্দোলন আৰম্ভ হৈছিল 1920 চনত। গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? যে গুৱাহাটীত উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? 1948 চনত। 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। কোন চনত শৰাইঘাট যুদ্ধ সংঘটিত হৈছিল? কোন চনত শৰাইঘাট যুদ্ধ সংঘটিত হৈছিল? 1671 চনত। 1671 চনত শৰাইঘাট যুদ্ধ সংঘটিত হৈছিল। অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? 1694 চনত। 1694 চনত। পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়? ডিগবৈ তেল শোধনাগাৰটো কাৰ্যক্ষম হয় 1901 চনৰ পৰা। অসমৰ জলপথৰ প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল? অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল 1847 চনত, মানে স্বাধীনতাৰ 100 বছৰৰ আগত। টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল? টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল 1866 চনৰ পৰা 1864 চনৰ পৰা 64 চনৰ পৰা 1864 চনৰ পৰা। অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল? অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল 1979 চনৰ পৰা, মানে 1979 চনৰ পৰা। 1979 চনত অসমত কি হৈছিলে? ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল। তেতিয়া মানে অসমত অসম আন্দোলন হৈ আছিল। অসমত অসম আন্দোলন হৈ আছিল ছাত্ৰ সন্থাৰ উদ্যোগত, সেইকাৰণে ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰা হৈছিল। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল 1917 চনত। অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথা প্ৰচলন আৰম্ভ হৈছিল? অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথা প্ৰচলন হৈছিল? 1886 চনৰ পৰা। 1886 চনৰ পৰা। জয়দৌল, জয়সাগৰ পুখুৰী, ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই। স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। অসমত 600 বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি আছিল? শিৱসাগৰ। নেক্সটটো হ'ল আহোমসকলৰ শেষৰ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? বশিষ্ঠাশ্ৰমত। আহোমসকলৰ শেষৰ যিটো কীৰ্তিস্তম্ভ সেইটো গুৱাহাটীৰ কোন ঠাইত অৱস্থিত? বশিষ্ঠাশ্ৰমত। 1889 চনত অসমৰ কোন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? অসমৰ পুৰণি তেল শোধনাগাৰ সেইটো ডিগবৈত হৈছিলে 1889 চনত। 1889 চনত। 1901 চনৰ পৰা কি হয়? কাৰ্যকৰী হয়। অসমৰ কোনজন স্বৰ্গদেউ ল'ৰা ৰজা বুলি জনা যায়? কোনজন স্বৰ্গদেউক অসমৰ ল'ৰা ৰজা বুলি জনা যায়? ৰত্নধ্বজ সিংহ বা চুলিকফা। উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰক কোন? যে উচ্চতম ন্যায়ালয়ৰ প্ৰথমজন অসমীয়া বিচাৰক কোন আছিল? পাৰ্বতী কুমাৰ গোস্বামী। পাৰ্বতী কুমাৰ গোস্বামী আছিল প্ৰথমজন উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া, যে প্ৰথমজন অসমীয়া উচ্চতম ন্যায়ালয়ৰ। ঠিক আছে। নেক্সটটো হ'ল উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য বিচাৰক কোন আছিল? উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য বিচাৰকজন হ'ল ৰঞ্জন গগৈ। প্ৰথম অসমীয়া ভাৰত ৰত্ন কোনে লাভ কৰিছিল? প্ৰথম অসমীয়া যিজনে ভাৰত ৰত্ন লাভ কৰিছিল সেইজন হ'ল গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ হ'ল প্ৰথম অসমীয়া যি ভাৰত ৰত্ন উপাধিৰে সন্মানিত হৈছিল। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন? যে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল প্ৰথমজন অসমীয়া যিজন অসমীয়াই জ্ঞানপীঠ বঁটাৰে সন্মানিত হৈছিল। বন্ধুসকল, এয়াই আছিলে আজি আলোচনা কৰিবলৈ ওলোৱা প্ৰশ্ন। গতিকে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ইমানেই। ধন্যবাদ বন্ধুসকল। মোক ছাপোৰ্ট কৰিব, মই আপোনালোকক নতুন নতুন ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।